লাগবা লাগে হাৰো চিটাবার হইছি উৰিয়া মাৰি দিবা লাগব ৰ চাইৰ সেটু ৰোৱাখিনি পকা লাগবা হইছে এই গটাই চাইদে এটা কোৱা কোন জাগা দিছে আইজা লাগে উৰিবা দিম ৰ চেল্লা ইনকে হলি ইনকে হবে সাসাবা কি রসুন একবার সাসাবা বুঝাবা পারে না নরে রসুন একবার আবো ये देखिर बात दी लगा अच्छा नहीं আইছি রক্তা હું কুস্তি খান লইছে পারিম না আউর আও কফর ভাত খান নজনা ইটাক লাগি তো মাজুয়ে কালি তে আজি বুড়া আজি তো যে মাত ক এক গুণ ক এক গুণ ক দুই গুণ ক ক দুই গুণ ক ক তিন গুণ ক ক তিনি গুণ ক ক ক চারি গুণ ক ক ক চারি গুণ ক ক ক ক ক গুণ ক ক গুণ ক ক ক ক ক ক ক ক saya তো kita mat পারবি না আলগা খাইছা বলি যাব এই কোন তো সিরা বাবা হেন হ্যালো তোমাক কিমান হৰা চলি লাগিব হয় নেকি এ কালি একদম পুরা ৰাতিপুৱাই একদম পুরা বাম্পাৰত একদম পুরা হেৰি কৰি দিম ভৰ্তি কৰি দিম হৰা চলি আরে এটা কথা আছে হেলা কি করে নু হয় নেকি হেলাখান কৰি দিবা কাৰণে এই সৰা চলিৰ বেপাৰ কৰে মোকো মিছা মিছি হেৰি কৰি মাৰে দে হ'ব দে আমি এতিয়া বেপাৰতে যাম দে পাইছে না তো গুন্দলা তুমি হাগিব নাহিবা মাৰে হে আয়ে বুলে ধুনিয়া তই বুলে ধুনিয়া এইটো চাচোন কেনা আহিছি ও মাই ডগ ও মাই ইমান ভাল হৈছে মোক দিবাচোন ব্লুটুথ দি ব্লুটুথে হ'ব দে তোক দিম দে পিছত ব্লুটুথ কেমেৰা আমাৰ দৰে এণ্ড্ৰইড মোবাইল ল'ব লাগে নকিয়া এণ্ড্ৰইড মোবাইল জানা আজিকালি নকিয়া এণ্ড্ৰইড মোবাইল মোক লাগব আগলে থাক থাকলে হ'ব নেকি হ'ব দে লবি দে লাগব কিমান যুজি এইটো লৈছো নকিয়া J5 হ'ব দে আই ৰ তাতে ফসফৰাছক লগ ধৰিবা লাগছিল একবাৰ এইটো লগ ধৰিবা লাগিব ক'ত বা আছে ইয়াতে ক'তবা আছে বিচৰি যাং এই তাকেতো এতিয়া যোৱাই ভাল নেকি আস্তে আস্তে এতিয়া ৰাতিও হইব না বেপাৰখান কি কৰো এতিয়া বেপাৰ কৰো না নকৰো কৰো কৰাই ভাল হ'ব এ হৰা চলে পণ্ডিত জৱাহৰলাল নেহৰু কি কৈছা চলিৰ বেপাৰ ইয়াত চলিৰ বেপাৰ ইয়াই নহয় চুলি হৰা চুলি গাঁৱত দেখা আমি আৰু কি কৰিবা ভাই এওলা বেউচা দেখা নহয় এওলা বেউচা দেখা নহয় গাঁৱৰ ল'ৰা তামান মালে তই তামান মালে পণ্ডিত জৱাহৰলাল নেহৰু এটা কি শিকি আছা নিজে বা জানা নাই কি লৈছা এলা মোৰ এচিষ্টেণ্ট ভাই এচিষ্টেণ্ট ৰাখি দিছা চব চলি বেপাৰী ডিমাণ্ড আছে আছেতো ডিমাণ্ড আছে মনে থাক মই দেখিছে না কি এটা ফকতীয়া মাষ্টৰ হৈ পেলাই এটা এচিষ্টেণ্ট ৰাখিব পৰা নাই থকা ধৰা কেইটা মোৰ তাতে শিক্ষা আছে এচিষ্টেণ্ট ক'ত ৰাখিব পাৰিবি তই চলিক পঢ়াবা জানিলিহে চলিক চাধা খোৱা শিকাই তই এইটো কথা কি এইটো কথা প্ৰচাৰ হৈছে নেকি হৈছি তো চবতে প্ৰচাৰ হৈছে চবতে হৈছি চলিক চাধা খোৱা তই শিকাবা আহি বা তোক কেইটামান প্ৰশ্ন সুধো মই তই ক'বা পাৰিবি না কি প্ৰশ্ন মই থয়ে কৰি দিম কবি তামান তই এতিয়া মোক এটা কথা ক কি তই কোনখন কলেজত পঢ়া কি তই গেউতি থাকে পণ্ডিত জৱাহৰলাল নেহৰু এটা হে মোৰ নাম আছে তোৰ নাম আছে গম পাওঁ দে নাম আছে মোৰ গম পাইছো দে তই কচোন ক আমাৰ স্কুলখনৰ নাম
বইমুজাৰ বাজাৰ খোলা চব হ্যাঁ। ইউনিভাৰ্চিটি হ্যাঁ। চিনিয়ৰ হ্যাঁ। সেকেন্ডাৰী ভেটেনাৰী ফাৰ্মাচী স্কুল বাপ্পা ঐ কিয়ে কৈছা এ তই আমাৰ স্কুলৰ ও লেভেল বাহ, চলি একদম তাকৰা মালে ই তাকেতো পণ্ডিত বাহ। জৱাহৰলাল নেহৰু বেটা বেলেগ দিছি বেলেগ বাহ জোৰে জোৰে মাৰি থাকি কিবা জৰে জৰে নহয় তোক আজি মই পৰীক্ষা ল'বাই আহিছো তোৰ এই নাওমান সৰু চলিটোক তই এলা কিবা শিকি আছা কবাৰ কিবা তাকে খাইছো কি বঢ়িয়া ধৰিছা কি কি শিকিছা তই তই কি শিকিছি এই বাংলা মাষ্টাৰে চালা জৱাহৰলাল নেহৰু ক ক কয়ে কদি কদি ফাই ফাই কদি কয় দুগুণ ক ক গাহে গেছি দেখোন তই বেটা হে শিকিছা হা তেলি লিখি আনছি যি তই যে কয়ে গুণ কক ক এনেকে যে চাতা কি দিনা পাৰিবি নাকি কেৰালা বান্ধিলি দিমাই বাদ দিলো বেটা ই দিমা পাৰে ই যদি হাঁহ মুৰ্গী হে দেচোন তোক আৰু এটা প্ৰশ্ন কৰোঁ মই কি কি প্ৰথম বিশ্বযুদ্ধ কেতিয়া হৈছিল দ্বিতীয় বিশ্বযুদ্ধৰ আগত বাহ তামান পাৰে তামান পাৰে মই কৈছো না মোৰ স্কুলৰ তামান লেভেল পাৰে। আছে স্কুলৰ এটা নাম এ ভাইটি তই শুন ইয়াত তাতে যে শিক্ষা তই একদম ৰাষ্ট্ৰপতি হৈ যাব পাৰিবি তই গম পাইছা না সঁচাৰে কি কয়। বেটা আৰু কি হে আকবৰৰ জন্ম চন কিমান চনত হৈছিল আকবৰৰ মানে আকবৰৰ জন্ম কিমান চনত হৈছিল তই অলপ ঘৰত চাই নাহা নাই তোক চাই না কাৰণে সুধিছো দে অ আকবৰ কাকাৰ জন্ম চন আকবৰ কাকাৰ জন্ম চন অ পাৰিম ৰ অ আকবৰ কাকাৰ জন্ম চন 2018 চনৰ অ ফাৰ্মাচীত আকবৰ চাচাৰ জন্ম হয় বাপ্পা অ, মই তামান পাৰো তামান বাৰাই তই মই তামান পাৰো চাল্লা আৰু তই এটা কথা কম কি হে? তোক কি খাই জন্ম দিছিলে মোক মোক মানকচু আৰু ভেদাইলতাৰ পাত খাই জন্ম দিছে বা কি বস্তুৱে তই মানকচু আৰু ভেদাইলতাৰ গোটা হেৰিয়ে অ একদম পুৰা মাথা বনাই দিছে একদম আৰু তোৰ দেউতাৰ জন্ম চন কিমান চনত দিছিলে আমাৰ দেউতাৰ জন্ম চন ভোটৰ আইডেণ্টিটি চাই ভাল নহয় ভোটৰ আইডেণ্টিটি চাই দিব না চালা তোক দিন নাই পাৰিম নৰিলি মই, দে পাৰিম চেষ্টা কৰ চেষ্টা ৰখাই ভুৱা কোৱা নাই যত্ন কৰিলেহে কত নাপায় ৰত্ন নহয় যত্ন কৰিলে ৰত্ন পায় চলিৰ বেপাৰীটো তামান জানাই এ মাথা আছে চুলিৰ বেপাৰ কৰিব পাৰো আমাৰ দেউতাৰ জন্ম চন আমাৰ দেউতাৰ জন্ম চন 2019 চনৰ 72 হোৱা বুলি ঘোষণা কৰা হৈছিল 72 হৈছি অ হাপাস্তানা আছিল নেকি বাইকেৰে নানে কি কথা গেলা কবা আহিছে তই অ মই তামান জানো তামান জানা ৰ তামান পাৰো মই সেইকাৰণে নকাইছিলো চলিক চাদা মৰা আহি কেঁচা তই সেইটো কথা নকবি দে তই ইমান প্ৰশ্ন হৈছে মই থৈ উত্তৰ দিছো আৰু তই তথাপিতো তই কৈছা চলিক তই ইনকে শিকিছা ভাইটিক নুদাই গা মই কি ধুনীয়াকৈ শিকিছো কোনো এটা মাষ্টৰে নাজানে ভাইটি তোমাক কি শিকাইছি হা এটাই শিকাইছে ই জানে না কিবা ই গম নাপাওঁ খালি ৰখ এটা কথা মই কৈছো যদি চলিৰ পৰীক্ষা বেয়া হ'ব লগা হয় তোৰ মুণ্ডা চাবি তোৰ মুণ্ডা চলিৰ পৰীক্ষা বেয়া হ'ল মুণ্ডা তোৰ মাটিত পৰিব তোৰ তোৰ এইটো চলা কেইদিন ধোৱা নাই এইটো চলা মায়ে সদায় ধুৱে কিন্তু এসপ্তাহ ধোৱা নাই মাহিৰে সদায় ধুৱে কিন্তু এসপ্তাহ ধোৱা নাই এসপ্তাহ ধোৱা নাই চাবি মাখি উৰাই থাকিব তোৰ মাখি খেদি থাকিব পিছে ধ্যানকে মাখি খেদিব মোক পাত্তা নকয় না পাত্তা নকয় মোক মাখি খেদিলেও তোক মুঠতে কয় দিয়া আকৌ ক'বা নোৱাৰি নৰিতো তই কয় দিয়া আকৌ ক'বা নোৱাৰি মই কৈছো তোমাৰ ঘূৰিটো বা কাৰবা আনছা ধাৰক লাগি মই নিজা ঘূৰি 10 ৰুমত তোৰ নিজা ঘূৰি বোলে কি প্ৰমাণ দিব পাৰা দিছ এইবাৰ 12 কপাল মন্দিৰত তাতে এটা হেৰি বোধে দোকানী বোধে সুধবি এইটো ঘূৰি কোনি কিনি দিছিল বাৰকপাল মন্দিৰত দোকানী আহিব মই আৰু তাক সুধবা যা দিম বাচা এতিয়া ঠাইঠা কৰি যাব চুলিৰ বেপাৰী টয়লেট চাফা কৰা নাম আছে মোৰ চুলিৰ বেপাৰী বুলি হ'ব দে টয়লেটৰ বেপাৰী ইনকে বেছি উকি নথিবি তই টয়লেট চাফা কৰিব পাৰা গম পাইছা মই নকৰোঁ শুনাইছি ঘৰত যাং যো য'ত হে য'ত মেঘানে কিবা ঘপাং লগাব ধৰিছিলো পিতে গাজৰি আছে তই কিবা কুৰকুৰ ডাং দে আৰু আমাৰ যদি ভিডিঅ'টো ভাল লাগছি লাইক কৰবা কমেণ্ট কৰবা আৰু সাবস্ক্ৰাইব কৰবা আৰু লগতে শ্বেয়াৰ কৰি দিবা লগতে শ্বেয়াৰো কৰিবা আৰু ঘণ্টা বটলটো একদম পুৰা দাবি দিবা দা কিন্তু ভালকে দাবি দিবা টাকান চাকান যিহেতু বাৰু থাপ ধুপ কৰি দিবা আমাৰ কিন্তু ভিউজটো বহুত হৈছে কিন্তু আমাৰ ছাবস্ক্ৰাইবটো হোৱা নাই সেইকাৰণে আপোনালোকে ছাবস্ক্ৰাইব নাই চাই কিনে মানে ছাবস্ক্ৰাইব কৰবা অলপ ভালকে কৰিবা ছাবস্ক্ৰাইব আমি আৰু হেৰি দেচোন বেকাৰ চলি যিহেতু ছাবস্ক্ৰাইব হ'লে ভাল লাগে সেইকাৰণে ছাবস্ক্ৰাইব কৰিবা কিন্তু বাই